हेलो एवरीवन एया आছিলে 12 আগষ্টৰ দিনাৰে ভিডিঅ' গৰমতে মানে এডিট কৰাৰ এলাহতে ভিডিঅ' আপলোড কৰা হোৱাই নাই। ইফালে গৈ আছো টাউনলৈ দুটামান কাম আছিলে আৰু মানুহজন যেহেতু ঘৰতে আছে তেওঁ কলে বলা কৰি আহো। ইফালে গৈ ফাৰ্ষ্টে খাই ললো দহি ফুচকা, তাৰ পাছতে তেওঁ আকৌ খাই বলে আইসক্ৰীম। তেওঁ মানে এই কুলফিটো বহুত বেছি ফেভাৰিট হয়, সো তেওঁ খাই ললে আৰু ময়ো এটা লৈ ললো। আৰু এইকেইদিন যে ইমান বেছি গৰম পৰিছে নহয়নে বাৰু, আপোনালোকৰ ফালে কেনেকুৱা গৰম জনাবচোন। আৰু ইফালে মই গৈছিলোঁ মানে এই চুলিখিনি স্পা কৰোঁ বোলো, যেহেতু বহুত দিন হ'ল কৰা নাই আৰু চুলিখিনি গৰমত মানে খোপা বান্ধি থওঁতে একদম বেয়া হৈ গৈছে, ইমান বেছি চুলি সৰিছে নহয়। সেইবাবে গৈ পেলাই কৰি আহিলোঁ আৰু তাৰ পৰা ওলাই ইমান বেছি ভোক লাগিছে মানে সেইবাবে গৈ পেলাই এফালে ম'ম' খাই ল'লোঁ দুজনে। তাৰ পাছতে আৰু এয়া ঘৰত আহি আছোঁ। আজি আকৌ মাৰ ঘৰতো যাম ভাত খোৱাকৈ ৰাতিলৈ। আমি ঘৰ গৈ পোৱালে প্ৰায় 4টা মানেই বাজিলে। গৈ মেলি আৰু ধুনীয়াকৈ অলপ ৰেষ্ট ল'লোঁ, ভিডিঅ' বনাব মন নগ'লে আৰু। তাৰ পাছতে ৰেষ্ট কৰি মেলি এইফালে 8টা মানেই বাজিলে গম পাইনে ঘৰ যোৱালে। মানুহজনলৈ ওলাই ৰখি আছোঁ, তেখেত আকৌ আহিয়ে পোৱা নাই, ওলাই গৈছিলে। তাৰ পাছতে ঘৰ গৈ পায়েই এইফালে তেওঁ মানে মাংস বনোৱাত লাগি গৈছে আৰু, মাংস বনাই যিহেতু ভাল পায়। এইফালে মায়ে বিচি আছে আৰু আমি ধুনীয়াকৈ বাঢ়ি খাই মেলি এইফালে ঘৰ মোৱা হ'লোঁ আৰু। চ' আজিলৈ বাই।